এজাক বৰষুণৰ অপেক্ষাত মোৰ চহৰত নপৰে এতিয়া প্ৰেমৰ বৰষুণ। মোৰ চহৰত নপৰে এতিয়া কোনো প্ৰেমৰ বৰষুণ, নহয় কোনো সপোনৰ বজ্ৰপাত। হেঙুল আকাশতো নহয় এতিয়া কোনো আশাৰ তৰ্জন গৰ্জন, নকপে হিয়াৰ ইপাৰ আৰু সিপাৰ। তেওঁৰ প্ৰেমে নমাই আনিছিল মোৰ জীৱনলৈ অমানিশাৰ কান্দোন, নমাই আনিছিল উজাগৰি নদীৰ তীক্ষ্ণ কোলাহল। ঠিকনা দি প্ৰেমৰ কাহিনী ছিল অচিন পথৰ চিনাকি বাটবোৰ, আৰু সেই দিনাৰ পৰা স্তব্ধ হৈছিল মোৰ চহৰত প্ৰেমৰ বৰষুণ। এতিয়া মোক এজাক হিয়া হাত পেলাই যোৱা বৰষুণৰ প্ৰয়োজন। বাট লম নতুনত্বৰ পথে, খোজত খোজ মিলাই কবিতাত ছন্দ দিম প্ৰেমৰ। সেয়ে এতিয়া এজাক বৰষুণৰ প্ৰয়োজন, যে তিয়াই নিয়ক মোৰ অতীতৰ সমস্ত বিষাদ, ভাল পোৱা আৰু সন্ধান দিয়ক এটি নতুন পথৰ। এই আজি অপেক্ষাৰত মই এজাক বৰষুণৰ বাবে।